গাইজ চোৱাক এইটো ভিউ ইমান ধুনীয়া। আজি ব্লগটো এনডিয়ে কৰিলে। হে গাইজ গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। একদম ৰাতিপুৱা আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মানে আজি ৰাতিপুৱা উঠিছোঁ 5টা বজাত উঠিছোঁ। এতিয়া ওলাই আহিছোঁ, ভাবিছোঁ ভাটাটো আপোনালোকক দেখাওঁ অলপমান। আৰু ইমান ধুনীয়া হৈ থাকে নহয় ভিউটো। মইতো ভাটাৰ কথা ইমান ভালকৈ একো নাজানো, এমডি মাহঁতি আহি আছে। চ' আপোনালোকক দেখাব চেষ্টা। এৰিয়াটো দেখিছেনে, বহুত ডাঙৰ এৰিয়া হয়। এয়া এডোখৰৰ পৰা লয় গোটেইখিনি। এইবোৰ কি হয়? এইবোৰ লেবাৰবোৰ থাকে, যোনে মানে কাম কৰে। এই অফিচকেইটাৰ কথা কৈছোঁ, টিঙৰ তাত কাম কৰা মানুহবোৰ থাকে যে। মানে এৰিয়াটো বহুত ডাঙৰকৈ বনাইছে। কাৰণ ইউজুৱেলি ভাটা য'ত থাকে ন, তাত ওচৰে পাঁজৰে ঘৰ এনেকুৱা থাকিলে বহুত প্ৰব্লেম হৈ যায়। ইয়াৰ ধূলি হওক বা ধোঁৱা সেইবোৰ আহে ন, প্ৰব্লেম হয়। সেইকাৰণে মাজত আছে একেবাৰে। এইবোৰ কি ভাঙা ইটাকেইটা, টুকুৰা ইটা? এইবোৰ কি বিকে নে নেকি? সেইদিনাখন ৰাতিপুৱা যে মোক এমডিয়ে এটা ফুল দিছিলে, সেই তাৰপৰাই ছিঙি দিছিলে। গোটেই বগা বগা লাগি আছে, ইয়াৰ পৰা বুজা নাযায়। ভালেই। এইটো ৱাটাৰ লিলি হয় ন? লতা এইফালে উঠিব লাগিব। গোটেই ৱালকেইটাত হেৰি হৈ গৈছে ন, ঘাঁহ উঠি গৈছে। এইটো কি? এতিয়াতো তোমাৰ হেৰি দিয়া নাই নহয়, জুই। হা, এইটো কি? টাৰবাইন মানে ইয়াৰ ভিতৰত ফেন আছে, এনেকুৱা ফেন এনেকুৱা দেখা দিয়ে। আচ্ছা, তাৰপিছত সেইটো দিয়ে পুৰা স্পীডত ঘূৰে। ইয়াত কি কোন আহে গ'ল কোৱা? এইটো কি মানে ঘূৰি থাকে? টাৰবাইন। এইটো ফেনটো এনেকুৱা থাকে। ইয়াৰ ভিতৰৰ পৰা স্ম'ককেইটা আৰু হাৱাটো মানে সোমাই ইয়াত পুৰা স্পীডত ঘূৰে। ঘূৰোতে ভিতৰৰ পৰা ভেকিউম ক্ৰিয়েট কৰে। ভেকিউম ক্ৰিয়েট কৰি যোনটো ধোঁৱা আছে, ধোঁৱাটো অক্সিজেন ট্ৰান্সফাৰ কৰে। অক্সিজেন ট্ৰান্সফাৰ কৰি এই চিমনিটো ওলাই দিয়ে। এইটো হাৱা ভাটা বুলি কয়। এইটো হাৱা ভাটা বুলি কয়। ইয়াৰ ভিতৰে চেম্বাৰ আছে তলত ন? তুমি মোক তেতিয়া ধুনীয়া হৈ আছে, এতিয়া দেখোন ঘাঁহ উঠি গ'ল। এইটো স্কুৱেচ কৰি দেখিছা ন? এইবোৰ চেম্বাৰ হয়। পাইপ আছে ভিতৰত, মানে পাইপ নহয়, মানে স্পেচ আছে হাৱা অক্সিজেন দিবলৈ। যেতিয়া এইটো জ্বলাই, এই স্পেচেদি টাৰবাইনৰ লগত কানেকশ্যন আছে, অক্সিজেন দিয়ে পুৰা স্পীডত। এতিয়া যে মানে ভাটাটো তোমাৰ ছমাহ নহয়, হয়নে? সেইকাৰণে মানে এতিয়া বৰ্তমান ছিজন বন্ধ হৈ আছে। যেতিয়া হ'ব তেতিয়া এইটো হ'ল মেইন ডকৰ। এইটো হ'ল ৱাল, এই পাৰ্টটো। আৰু মাজতে ইয়াত ইট আছে, এতিয়াও ইটটো ঢাকা আছে। ইটটো থাকে ষ্টেপ বাই ষ্টেপ এনেকৈ দিয়া থাকে। এইবোৰ কেঁচা ইটবোৰ এনেকৈ মানে গেপে ভাগ ৰাখি দিয়ে। মানে তেতিয়া কি হয়, অক্সিজেনটো ভিতৰেদি পাছ হ'ব পাৰে। এইবোৰ ওলোৱা ওলি হৈ গ'ল আধা আধি। গোটেই ডকটো টোটেল 10 লাখ ফিট জুৰে।
10 লাখ গোটেই হেৰিটোত এক ৰাউণ্ড এনেকৈ গোটেই এনেকৈ এই তাৰ পৰা এনেকৈ এক ৰাউণ্ড পৰা 10 লাখ ইট জুৰে মানে কেপাচিটি হ'ল 10 লাখ 1 ৰাউণ্ডত তাৰপিছত এনেকৈ যিমান ৰাউণ্ড মানে ঘূৰাব পাৰে চলাব পাৰে সিমান মানে ইট বনে আৰু এইবোৰ ইটৰ চাইজবোৰ এনেকুৱা থাকে নহয় এতিয়া কৈছোঁ এতিয়া ঘাঁহবোৰ উঠি গৈছে যে যেতিয়া মানে ভাতটো ষ্টাৰ্ট হ'ব তেতিয়া আকৌ চব ক্লিন কৰিব ন ইয়াত থাকে কয়লা মেইনকেইটা সেইকেইটাত কয়লা যোনে জ্বলায় বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে কয়লা দিবলৈ মানুহ থাকে বেলেগ ইট সোমাবলৈ মানুহ থাকে বেলেগ এইটো হ'ল কয়লা সেইবোৰ অসমৰ পৰা আহিছে অসমৰ মাৰ্ঘেৰিটা শিৱসাগৰ সেইফালৰ পৰা আহিছে সেইফালে কয়লাটো ভাল এইটো অক্টোবৰৰ লাষ্টৰ পৰা বা নৱেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা ষ্টাৰ্ট হ'ব তেতিয়া ভালকৈ দেখাই দিবা প্ৰচেছটো কেনেকৈ ইটটো জ্বলাই কেনেকৈ বনে এতিয়াতো বন্ধ আছে হ'লেও একবাৰ দেখাই দিছোঁ ভিতৰত কি চিষ্টেমত ইটবোৰ দিয়া হয় কেনেকৈ ওলোৱা হয় কাম এইবোৰ এইবোৰ গোটেই ৰেড হৈ থাকে এইবোৰ দেখিছে নাই গেপবোৰ যোনবোৰ থাকে যে মাজে মাজে সেই গেপবোৰ দিয়া হয় অক্সিজেন পাছ হ'বলৈ আৰু এই মাজৰ পৰাই কয়লাবোৰ ওপৰৰ পৰা সোমাই দিয়ে এনেকৈ সোমাই দিয়ে আৰু জ্বলাই দিয়ে এইপিনে ৰখা অকণ তেতিয়া কম্পেয়াৰ কৰিবা কিমান ডাঙৰ হাইটটো ইমান ডাঙৰ থাকে এনেকুৱা এক ৰাউণ্ড পূৰা ঘূৰিব লাগে তেতিয়া 10 লাখ ইট হয় এক ৰাউণ্ডত এইটো ডিপেণ্ড কৰে কেতিয়াবা 1 মাহ লাগি যায় তাৰপিছত এই পাৰ্টবোৰ যোনবোৰ দেখিছা প্লেন এৰিয়া হৈ আছে এইবোৰত প্লেন কৰি মেলি ইট বনায় মানুহ মানে যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া দেখালে মানে ভালকৈ বুজি পাব মানুহবোৰ যে কেনেকৈ ইটটো বনে তাৰপিছত কেনেকৈ সোমাই ভিতৰত কেঁচা ইটবোৰ তাৰপিছত কেনেকৈ কয়লা দি জ্বলায় তেতিয়াহে মানুহ বুজি পাব ভালকৈ এতিয়া যে অভাৰভিউ এটা দি দিছোঁ যে ইটবোৰ এনেকৈ ইয়াত ওলোৱা মাজে মাজে কি আজি ব্লগটো MD কৰিলে কি কৈছে কি নাই কোৱা আপোনালোকে বুজিব পাৰে চাগে ভালকৈ মানে যদি আপোনালোকৰ ভালকৈ বুজিব মন আছে মানে ভাতৰ বিষয়ে মানে কিবা আইডিয়া ল'ব মন আছে দেন কমেণ্ট কৰিব নেক্সট টাইম MD যেতিয়া মানে ষ্টাৰ্ট হ'ব ন বেছি দিন নাই ৰিষ্টাৰ্ট হ'ব এতিয়া বাৰিষাৰ কাৰণে বন্ধ হৈ আছে তেতিয়া সি ভালকৈ আপোনালোকক এক্সপ্লেইন কৰি দিব কাৰণ সি এক্সপ্লেইন কৰাত ভাল আছে আৰু মইতো ইমান আইডিয়াছ নাই এইবোৰত মই নিজেই সুধি থাকোঁ তাক আজি মানে ৰাতিপুৱা শুই উঠিলোঁ কালিয়ে মানে এইকেইদিন সদায় কৈ থোৱা আছে যে ৰাতিপুৱা সোনকালে উঠিম অলপমান ঘূৰিম মানে এক্সপ্ল'ৰ কৰিম দেখালোঁতো কি কৰিলা তুমি এইটো হ'ব তাৰপিছত আজি ফাইনেলি উঠিলোঁ উঠি পেলাই ভাবিছোঁ যে আহিছোঁৱেই যেতিয়া আপোনালোককো দেখাই দিওঁ অলপমান সেইকাৰণে আৰু কেনেকৈ জ্বলাই কি সেইবোৰতো এতিয়া আপোনালোকে চাব নোৱাৰিব যেতিয়া হ'ব তেতিয়া আপোনালোকক দেখাম ভালকৈ এইটো গোটেই ভাটাৰ এৰিয়াটো হয় A few moments later
এতিয়া হৈছে দুপৰীয়া টাইম আৰু চাওকচোন হঠাৎ বতৰটো ইমান বেছি ধুনীয়া কৰি দিছে ন, তো মই ভাবিছোঁ যে নাই এটা টাইম লেপ লগাই ৰাখি দিওঁ, চাবলৈ ভাল লাগিছিলে, বহুত ভাল লাগে ন এনেকুৱা চাই। আৰু সেইফালে দেখিছে নহয় গ্ৰীনেৰী ধান খেতিবোৰ, তাতো এতিয়া গৈ আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া চাওক ইমান বেছি ধুনীয়া ভিউ, শুই উঠিয়ে এই গ্ৰীনেৰীটোৰ ওপৰৰ পৰা মানে একদম ভালকৈ দেখি পায়, একদম ভাল লাগি যায়, মনটো মানে ফ্ৰেছ ফিল হয়। আগতে যেতিয়া ঘৰত আছিলোঁ তেতিয়া এই ফিলটো ল'বৰ কাৰণে মই অলপমান দূৰত এনেকুৱা এটা জেগা আছে তাত যাওঁ সেই ভাইবছটো আনিবৰ কাৰণে। এতিয়া যেতিয়া ঘৰৰ ওচৰতে আছে আহাই নহয়, আজি আহিছোঁ আৰু ভাবিছোঁ এটা ভিডিঅ' কৰি থৈ দিওঁ। আৰু এয়া ধান খেতিবোৰ আমাৰে হয় আৰু বৰবাহেঁতৰ হয়। যেতিয়া কঠীয়া ৰুই আছিলে ন ফাৰ্ষ্ট টাইম, তেতিয়া ভাবিছিলোঁ যে আহি পেলাই ভিডিঅ' কৰিম, আপোনালোকক দেখাম, কাৰণ ময়ো ফাৰ্ষ্ট টাইম চাইছোঁ এইবোৰ, কিন্তু দেখাব নোৱাৰিলোঁ, বহুত বেছি ৰ'দ, সেইটো টাইমত বহুত গৰম, সেইকাৰণে ভাবিছোঁ যে নাই যেতিয়া ধান হ'ব তেতিয়া কাটিব ন, তেতিয়া আপোনালোকক দেখাম। চ' মই ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ, আৰু আপোনালোকে যদি চাই ভাল পাইছে দেন প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।